সকলকে স্বাগতম জানাই আজিৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছোঁ। এই ছবিখনত কেইটা ত্ৰিভুজ আছে? ছাত্ৰ ছাত্ৰীসকল এনেকুৱা কোশ্চিন বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিয়ে থাকে যে এই এনেকুৱা হয়তো ত্ৰিভুজ ভাগ কৰা থাকে, মুঠ ত্ৰিভুজ কেইটা গণিব লাগে। এইটো বাহিৰ কৰা একদম সহজ, মই একদম 5 ছেকেণ্ডত বাহিৰ কৰি দিম, জাষ্ট মানে অলপ মন দি চাবা। ইয়াতে কেইটা ত্ৰিভুজ আছে? 1 2 3 4। প্ৰথমে আমি ত্ৰিভুজবিলাক নাম্বাৰ দি ল'লোঁ, তাৰপিছত আমি এইকেইটা যোগ কৰিম। 1 যোগ 1 যোগ 2 যোগ 3 যোগ 4 সমান সমান কিমান হ'ল? 4 আৰু 3 7 8 9 আৰু 10। তো ইয়াতে ত্ৰিভুজৰ সংখ্যা কেইটা হ'ব? 10টা। ত্ৰিভুজৰ সংখ্যা 10টা। একদম আপোনালোকে গণি চাব পাৰে, ইয়াতে 10টা ত্ৰিভুজে আছে, এটাও কম নহয়। যদি 10টা ত্ৰিভুজ আপোনালোকে বিচাৰি নাপায় তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু যদি 10টা ত্ৰিভুজ পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি বেলেগক চোৱাৰ কাৰণে সুবিধা কৰি দিব।